কবিতা কমৰেড ককাইদেউ, কথা মেঘালী বৰা। কমৰেড, তুমি আছিলা জনতাৰ শিল্পী, অসমৰ নৈয়ে বনে গাঁৱে চহৰে নগৰে ঘূৰি ফুৰা, অঘৰী যাযাবৰী জীৱন কটোৱা সঁচা অসমীয়া। তুমিয়ে আছিলা জনতাৰ হৈ মাত মাতোতা, জনতাৰ হৈ কান্দোতা, নিপীড়িত জনতাৰ শিল্পী। তুমি আছিলা অফুৰন্ত কলাশিল্পৰ ভঁৰাল, তুমি আছিলা হালোৱা হাজোৱা কৃষক শ্ৰমিক মজদুৰৰ বন্ধু। কমৰেড, তুমি জানানে অসমীয়া জাতিটো নিখোজ হ'বলৈ গৈ আছে। ভাষা মাটি ভেটি জাতি যায় যায়। এতিয়া আমাক তোমাৰ দৰে অক্লান্ত বিপ্লৱী শিল্পী লাগে। তুমি আছিলা সুৰকাৰ গায়ক অভিনেতা চিত্ৰশিল্পী, তুমিয়েই কলাগুৰু বিষ্ণু ৰাভা। তুমি আছিলা অসমীয়া সংস্কৃতিক সুধৰ সৃষ্টিশীল খনিকৰ, সুন্দৰৰ পূজাৰী জনসেৱক প্ৰকৃত শিল্পী। তুমি আছিলা মানুহৰ শিল্পী। তুমি চাব খোজা বৰ অসমখন বৰ অসম হৈ থকা নাই ককাইদেউ। তুমি গঢ়িব খোজা ন অসমৰ খুটা থৰক বৰক হৈছে। বিদেশীয়ে আহি বৰঘৰত পীৰা পাৰি বহিছে। মাত মাতোতা কোনো নাই ককাইদেউ। জাতিৰ সংকট কালত সঠিক পথত আগুৱাই নিবলৈ তোমাক লাগে ককাইদেউ। কমৰেড ককাইদেউ, তোমাক লাগে। তুমি আকৌ আহা ছদ্মবেশ ধৰি আমাৰ মাজলৈ, পাহাৰে পৰ্বতে লুকাই ঢালি দিয়া বিপ্লৱী হত্যা। এটা কথা জানানে, বৰমূৰীয়াসকলে আইৰমুখৰ মাত কাঢ়ি নি পঢ়াশালীবোৰত হিন্দী ভাষা বাধ্যতামূলক কৰিবলৈ গভীৰ ষড়যন্ত্ৰ চলাইছে। ভৰিৰ তলৰ মাটিখিনিতো খেঞ্চকু পৰিছে। অসমীয়াৰ অস্তিত্ব বুলিবলৈ একোৱেই নাথাকিব। আটাইতকৈ লাজৰ কথাটো কি জানা, আইৰমুখৰ মাতটো নাইকিয়া হ'বলৈ গৈ আছে। অসমীয়া জাতীয় সত্তা শেষ হ'বলৈ বেছিদিন নাই ককাইদেউ। তুমি আকৌ আহা গীতেৰে সুৰেৰে মুমূৰ্ষ অসমীয়াক জগাই তুলিবলৈ। তুমি আকৌ আহা হাতত তুলি লোৱা চিংফু বাহিনী। ধন্যবাদ।